Hello friends, welcome back to my second channel Manjit Bora Vlogs. So আজি থাম্বনেলটো দেখি গম পাইছে আজি আমাৰ কলেজৰ লাষ্ট ডে। তো কিবা বহি জমা দিব লগা আছিল সেইকাৰণে আহিছোঁ আৰু আজি আমাৰ লাষ্ট ডে। গতিকে ভাবিলোঁ এটা ব্লগ বনাওঁ আপোনালোকো দেখাওঁ। গতিকে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এয়া শৰ্মা ভাই উঠি গ'ল আৰু এয়া নিখিল এতিয়া যাব লাগে চলো। তো ফাইনেলি কলেজ আহি পাই গ'লোহি এতিয়া ব'লক ভিতৰলৈ সোমাই যাওঁ। ফাইনেলি কলেজ আহি পাই গ'লোহি আৰু এয়া চাওক চব সোমাই আছে ৰুমত। আৰু এয়া চবৰে লিখিত কাৰবাৰ চলি আছে আৰু এয়া চবৰে লিখিত কাৰবাৰ চলি আছে। পৰা কিবা এটা কৈ দিয়া। কি খবৰ চবৰে? অভিজিত কিবা এটা কোৱা আকৌ। হাই, আজি বেয়া লাগিছে বহুত। পঢ়া কলেজখন এৰি যাব লাগিব বহুত বেয়া লাগিছে। এই সুৰত ভাই আমাৰ চবৰে টপাৰ আৰু এয়া কটপ্পা এয়া ধনজিত এয়া পৰিস্মিতা এয়া চব বহি আছে। এয়া দীপশিখা এই নামে প্ৰস্তুতি পূৰবী চান্দিনী ৰিচা আৰু এয়া আমাৰ চবতকৈ টপাৰ হাই কৰি দিয়া আকৌ। আৰু এয়া পল্লৱী হাই কৰি দিয়া। কলেজ আহিছিলোঁ মানে এটা কাৰণ আমাৰ এক্সাম অনলাইন হৈছিলে আৰু বহিখিনি ছাবমিট কৰিব লগা হৈছিলে সেইকাৰণে কলেজ আহিছিলোঁ। ফাইনেল বহিখিনি ছাবমিট কৰিলোঁ বহিখিনি ছাবমিট কৰিলোঁ তাৰপিছত প্ৰজেক্ট সকলো দিলোঁ আৰু এতিয়া আজি লাষ্ট ডে কলেজত সেইকাৰণে লিখি আছে কাশ্মীৰ হাই কৰি দিয়া। নিখিল কিবা হিচাপত ব্যস্ত হৈ আছে প্ৰজেক্টৰ এয়া সকলো ব্যস্ত। ৰাইজ এইফালে চাই দিবা। চাই মোকো লিখি আছে। সকলোৱে তিনিজনীয়ে তিনিফালৰ পৰা লিখি আছে। নিজকে কিবা চেলিব্ৰিটি লাগি গৈছে চেপালী আৰু এইফালে এয়া ববিতা কিছু চবেই লিখি আছে নাই লিখা লিখি দিয়া। এয়া সুৰত এইপিনে পৰাগ আৰু এইপিনে অভিজিত। পৰাগ চাইড আছে আৰু দেখাই দে বা এইটো পৰাগ আৰু এইপিনে অভিজিত এইপিনে সুদীপ্ত আৰু এয়া সকলোৱে লিখিত পৰ্ব আৰম্ভ। লিখি আছে এইপিনে ধনজিত এইপিনে পূৰবী এইপিনে চান্দিনী আৰু এইটো আমাৰ ডিপাৰ্টমেণ্ট। আজিৰ পৰা এৰিব লাগিব আৰু লাষ্ট লগ পাম আজিৰ পৰা বিদায়। গতিকে ভিডিঅ'টো বনাই আপোনালোকক দেখাই দিলোঁ আৰু অকণমান কিবা কিবি আছে তাৰপিছত যামগৈ আৰু মেমৰ লগত ফটো চটো মৰা হৈ গ'ল আৰু এতিয়া বাহিৰত গৈ ফটো চটো দুখন মাৰিম তাৰপিছত যাম আৰু। এয়া হেমন্ত এয়া সুৰত আৰু এয়া ধনজিত। চ' বন্ধুসকল ভিডিঅ'টো ইমানেই আছিলে। এটা সৰু নৰ্মেল ব্লগ হয় দেখুৱালোঁ আপোনালোকক কিবা কিবি চেষ্টা কৰিলোঁ হওক। চ' এইটো তাত সৰু নৰ্মেল ব্লগ। তো ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অ'কে বাই বাই।